স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক। আজি মই আপোনালোকৰ লগত এটি নতুন বিষয়ৰ ওপৰত কথা পাতিম বুলি আহিছোঁ। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ কথাখিনি আপোনালোকে শেষলৈকে শুনিব। আহক তেতিয়াহ'লে কথাখিনিৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ যে সফলতা পাবলৈ হ'লে যিকোনো কামত আমি কামটো নিৰবিচ্ছিন্নভাৱে কৰি যাব লাগিব। সেই বিষয়টোৰ ওপৰত আজি মই আপোনালোকৰ লগত দুই এষাৰ কথা পাতিম। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ কথাখিনি আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। আহক তেতিয়াহ'লে কথাখিনিৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ যে যদি আমি যিকোনো কাম এটাত সফলতা পাবলৈ যাওঁ তেতিয়াহ'লে সেই কামটো আমি নিৰবিচ্ছিন্নভাৱে কৰি যাব লাগিব আৰু কামটোক আমি ভাল পাব লাগিব আৰু কামটোক আমি শ্ৰদ্ধা কৰিব লাগিব। তেতিয়াহে আমি যিকোনো কাম এটাত সফলতা অৰ্জন কৰিব পাৰিম। তাৰ মানে এইটো নহয় যে আমি সময়ে সেই কামটোৰ প্ৰতি আগ্ৰহ দেখুৱাম আৰু সেই কামটো আমি কৰাৰ ইচ্ছা প্ৰকাশ কৰিম। তেনে কৰিলে আমি কোনো কামতেই সফলতা অৰ্জন কৰিব নোৱাৰিম। গতিকে আমি যিটো কামৰ জৰিয়তে সফলতা অৰ্জন কৰিব বিচাৰিম সেই কামটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা লাগিব, আন্তৰিকতা লাগিব আৰু খুব সহজভাৱে আমি সেই কামটো কৰিবলৈ শিকিব লাগিব। তেতিয়া আমি সেই কামটোৱে আমাক সফলতা দিব। গতিকে সফলতা ইমান সহজলভ্য নহয় আৰু সফলতা পাবলৈ হ'লে আমি জীৱনত এটা কষ্ট কৰিব লাগিব, জীৱনত আমি এটা বিশ্বাস ৰাখিব লাগিব নিজৰ ওপৰত। তেতিয়াই আমি যিকোনো কাম এটাত সফলতা অৰ্জন কৰিব পাৰিম। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকৰ যিটো কামে সফলতা দিব সেই কামটো আপোনালোকে খুব আন্তৰিকতাৰে কৰক, শ্ৰদ্ধাৰে কৰক। চাব এদিন সেই কামটোত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সেই কামৰ সফলতাই আপোনাক নিজৰ পৰিচয় দাঙি ধৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানতে শ্বেয়াৰ কৰিলোঁ। নেক্সট আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।